নমস্কাৰ বন্ধুসকল, আজি হৈছে ১৭ মে, ৰাতিপুৱা 10টা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ পলকতে চাওক। বন্ধুসকল, প্ৰথমটো খবৰ। সৰ্বপ্ৰথমে আহোঁ অসমৰ ৰাজনীতিত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। বিজেপিৰ নেতৃত্বাধীন NDA জোটে 2026 বিধানসভাৰ নিৰ্বাচনত বিপুল জয় লাভ কৰাৰ পিছতেই এই নতুন চৰকাৰ গঠন কৰা হৈছে। অসমৰ 126টা আসনৰ ভিতৰত NDA জোটে 102টা আসনত জয় লাভ কৰিছে। বন্ধুসকল, পৰৱৰ্তী খবৰ। এইবাৰ বিজেপিয়ে এককভাৱে 82টা আসনত জয় লাভ কৰিছে আৰু AGP আৰু BPF দলে 10টাকৈ আসন লাভ কৰিছে। এই বিজয়ৰ পিছতে গুৱাহাটী খানাপাৰাত বিশাল শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। বন্ধুসকল, পৰৱৰ্তী খবৰ। ইয়াৰ পিছতেই অসমৰ নতুন মন্ত্ৰীসভাৰ দায়িত্ব বৰ্তন সম্পূৰ্ণ হৈছে। ৰাজ্যপালে নতুন মন্ত্ৰীসকলক বিভিন্ন বিভাগৰ দায়িত্ব প্ৰদান কৰিছে। নতুন চৰকাৰৰ প্ৰথম বৈঠকতেই কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ বিষয় হৈছে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCC। অসম চৰকাৰে মে 26 তাৰিখে বিধানসভাৰ UCC বিল উত্থাপন কৰিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে এই আইন সকলো নাগৰিকৰ বাবে সমান অধিকাৰ নিশ্চিত কৰিব। অৱশ্যে শ্ৰেষ্ঠ অনুসূচীভুক্ত অঞ্চল আৰু জনজাতীয় লোকসকলক এই আইনৰ পৰা ৰেহাই দিয়া হ'ব বুলি চৰকাৰে দাবী জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা মন্দিৰত উপস্থিত হৈ অসমৰ শান্তি আৰু উন্নয়নৰ বাবে পূজা অৰ্পণ কৰে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছতে তেওঁ এই পূজা দিয়ে। আনহাতে মিছন বসুন্ধৰা 3.0 আঁচনিৰ অধীনত 1 লাখৰো অধিক ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হৈছে। এই আঁচনিৰ জৰিয়তে বহু গৰীব পৰিয়ালে নিজৰ মাটিৰ অধিকাৰ লাভ কৰিছে। এই পদক্ষেপো বহুত স্বাগতম জনাইছে। ইফালে অসমৰ ৰাজনীতিতে বিৰোধী আৰু শাসন কালত মাজত আকৌ তীব্ৰ বাকযুদ্ধ চলি আছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিভিন্ন অভিযোগ পাল্টা অভিযোগ চলি আছে। বন্ধুসকল, পৰৱৰ্তী খবৰ। তথাপিও মুখ্যমন্ত্ৰী কয় যে নতুন চৰকাৰৰ মূল লক্ষ্য হ'ব উন্নয়ন, শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট আৰু বিনিয়োগ বৃদ্ধি। তেওঁ দাবী কৰিছে যে অসমক আগন্তুক 5 বছৰত দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব। এই কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে।